প্ৰবাল অঁ বল বল মাল খাব দীপেন আজি নাখাওঁ নেকি খাবলৈ মন নাই আৰে বল না মই খুৱাম আজি ঠিক আছে নহ'লে তই খোৱা যদি বল ল তই মোক এটা কথা ক সুধা কি কথা আৰে ভাই তইতো আগতে মন নাখাইছিলি কিন্তু এতিয়া ইমান খোৱা কিয় হলি সেইবোৰ বহুত কথা ভাই পিছে পৰে ক'ম আজি আৰু সেইবোৰ কথা কৈ মনটো বেয়া কৰাৰ মন নাই ঠিক আছে ভাই বেলেগ এদিন কবি হ'ব এই আচ্ছা মই জানিলো মাজনী উঠা মা মাজনী মোক এটা কথা কোৱাচোন কি কথা মাজনী কোৱা দেউতাই মোক কিয় মাৰ গালি পাৰে মাজনী দেউতাই তোমাক বহুত ভাল পায় সেইকাৰণে গালি পাৰে মা মানুহে বহুত বেছি ভাল পালে গালি পাৰে নেকি মাজনী তেনেকৈ ক'বলৈ নাপায় নহয় তোমাৰ স্কুললৈ দেৰি হৈছে ব'লা হ'ব দিয়া মা চাওঁ বেগটো লোৱা ব'লা ব'লা মামা সেইজনচোন দেউতা কোনজন সেইজনচোন দেউতা ৰচোন পৰবাল কৰা দেউতা তই তই আঁতৰি যা মোৰ কাষৰ পৰা দীপেন তুমি তাইক তেনেকৈ কিয় আঁতৰাই দিছা তাইৰ মনত বহুত দুখ পাব পাবলৈ দিয়া তাতে মোৰ কি হ'ল কিয় তাই তোমাৰ ছোৱালী নহয় নাই নহয় তাই মোৰ কোনো নহয় দীপেন তুমি তেনেকৈ কিয় কৈছা তুমিতো মদৰ নিচাত আছা তুমি কি বুজিবা এইটো কথা তাই কিমান দুখ পাইছে মই নুবুজো মোৰ একো কথা বুজাৰ প্ৰয়োজন নাই বছ মই এটা কথাই জানো তাই মোৰ সন্তান নহয় বছ দীপেন মা ব'লা মাজনী তোমাৰ স্কুললৈ দেৰি হৈছে নহয় ব'লা দীপেন এইবোৰ কি হৈছে হা তই নিজৰ ছোৱালীজনীক এনেকৈ কৈছা যে তাই তোৰ নহয় আনৰহে তই তেতিয়া সুধিছিলি নহয় মই আজিকালি কিয় মদ খাওঁ কাৰণ তাই মোৰ কাৰণে কলিকখিনি তাই জন্ম পাই মোৰ চাকৰি খালে তাইৰ কাৰণে মই লাখ লাখ টকা ঋণত পৰিলোঁ প্ৰবাল তাই মোৰ নিজৰ ছোৱালী নোহোৱা হ'লেই ভাল আছিল তাই মোৰ ছোৱালী নোহোৱা হ'লেই ভাল আছিল তাত তই এইবোৰ কি ভাবি আছা এইবোৰ তাই কৰা নাই নহয় এইবোৰ সময়ৰ দুখ চাবি ভাই তোৰ আকৌ ভাল হ'ব কিন্তু আনৰ কাৰণে নহয় তাইৰ কাৰণে বুজিলি ঐ মই তাইৰ বিষয়ে আৰু একো শুনিব নিবিচাৰোঁ ব'ল আকৌ 30 টকাৰ এটা পেক মাৰি আহোঁ মোৰ নিচা ফাটি গৈছে ব'ল বল 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 যাওঁ মমতা তুমি ইমান ধুনীয়া তোমাক পাবলৈতো মই সকলো কৰিব পাৰোঁ আজি মই মোৰ মনৰ কথা তোমাক কৈহে এৰিম মমতা কাম কৰিছা দাদা মমতা তুমি ইমান ধুনীয়া তুমি সেই দীপেন মদাহীৰ কাষত কি বিচাৰি পাইছা তুমিতো বহুত ভাল ল'ৰা পালাহেঁতেন না মানে দাদা আপুনি ক'ব কি বিচাৰিছে মানে কি আৰু
তুমি তাকে এৰি আনৰ লগত সংসাৰ কৰা। দাদা দীপেন মোৰ স্বামী, সি যেনেকুৱাই নহওক কিয় মই আজীৱন তাৰে হৈ থাকিম। চোৱা মমতা, মই কথাবোৰ একা বেকাকৈ কৈ ভাল নাপাওঁ। মই চিধাকে কৈছোঁ তুমি মোৰ হৈ যোৱা, মই তোমাক ৰাণী কৰি ৰাখিম। মই তোমাৰ সকলো কষ্ট দূৰ কৰি দিম, লাগিলে তুমি তাৰে হৈ থাকা, মোৰ কোনো কথা নাই, মাত্ৰ তুমি মোক সুখী কৰি ৰাখা। এই দিয়ক চালা, তোক মই ইমান বেয়া বুলি ভবা নাছিলো। মই অভাৱত পৰি ইয়ালৈ কাম কৰিবলৈ আহিছিলো, স্বভাৱ নষ্ট কৰিবলৈ নহয়। আৰু অভাৱত পৰিলো বুলিয়ে মোৰ স্বভাৱ নষ্ট কৰিবলৈ নিদিওঁ। মমতা, তই এই কামৰ মূল্য দিব লাগিব। মই তোৰ জীৱন নৰকতকৈ অধিক ভয়ানক কৰি তুলিম। এই ৰবি ৰবি, মোৰ চাই লওঁ। এই মোৰ নাই দে, নাই। অবে কি চাই থাকা দে, ব্লেংক খেল। আবে যাও, তোৰ তাত কিমান আছে মোক দে। ল খেল খেল। খোল। अबे ট্রাই লাগিছে বে, ট্রাই। তই টেনশ্যন নলবি, মই আকৌ খেলিম মই। মোৰ হাতত এতিয়া পইচা নাই, এইটো দিলে হ'বনে নাই? খোল। মোৰ কালাৰ। अबे रान পইচা তো তা মোবাইলে আই গলো বে। ওই তই খেল, মই পইচা লৈ আহি আছো, আৰু খেলিম। তই খেল, মই আহি আছো। মুকাল করবি ও। দীপেন, তুমি কি বিচাৰিছা? মই বিচাৰি দিম নহয়, মোক কোৱা। মই টকা বিচাৰিছোঁ, টকা। মোক টকা দিয়া। টকা? কিন্তু কিয়? জুৱা খেলিবলৈ। মই সকলো হাৰিলোঁ, মোৰ ফোনটোও হাৰিলোঁ, সেইকাৰণে মোক টকা লাগে, মই আকৌ খেলিম। দীপেন, তুমি ফোনটোও হাৰি থৈ আহিছা? অঁ, মই তোমাক কিমান কষ্টৰে ফোনটো দিছিলোঁ, আৰু তুমি জুৱাত হাৰি থৈ আহিছা? অঁ, মই সকলো হাৰিছোঁ। তুমি মোক কোৱা, মোক টকা দিবানে নাই? নাই, মই দিব নোৱাৰোঁ। দিন ৰাত আনৰ ঘৰত বাচন কাপোৰ ধুই মই টকা উপাৰ্জন কৰিছোঁ। মইহে জানিছোঁ কিমান টান কাম। তুমিতো এটকা এটাও উপাৰ্জন কৰিব পৰা নাই। এদিন উপাৰ্জন কৰি চাবাচোন কিমান টান কাম, তেতিয়াহে বুজিবা। মমতা, তুমি মোক টকা নিদিয়া নাই, নালাগে, কিন্তু ইমানবোৰ কথা শুনোৱাৰ কোনো দৰকাৰ নাছিল। নহ'লে নহ'লে কি কৰিবি মোক? কি কৰিম? হা? মমতা, তুমি মোক টকা দিবানে নাই? হা? টকা দিবানে নাই? হা? দেউতা আমাক নামাৰিবা। তই চালিক কলিখিনি যাত, তোৰ কাৰণে মই সকলো হেৰুৱালোঁ। আদৰ হৈ আপা। আৰু তুমি মাইনা, চাও উঠা, বেছিকে দুখ পালা নেকি? চাও বেছিকে দুখ পালা মাইনা? নাই দুখ পোৱা। ঐ ল'ৰা, ৰবা। কোৱা।
আজি 4-5 দিনে ধৰি লক্ষ্য কৰি আছো তুমি সদায় মোক ফলো কৰি থকা কিবা কবা কি কৰি আছা কোৱা ক'ব লগাটো বহুতেই আছিলে কিন্তু কেনেকৈ কওঁ কিয় মুখেৰে কোৱা মুখেৰে ক'ম মানে কি মানে কৰি আছা কিবা ক'বলগীয়া আছে যদি কোৱা নহ'লে মই যাওঁ আৰু মোক এনেকৈ ফলো কৰি নাথাকিবা মোৰ প্ৰব্লেম হয় ৰবা মানে মই তোমাক ভাল পাই পেলাইছোঁ আৰু 4-5 দিন ধৰি মই তোমাক ক'ব বিচাৰিছিলোঁ কিন্তু পৰা নাছিলোঁ আৰু আজি তুমি সুধিলা ভালেই হ'ল আই লাভ ইউ আচ্ছা সেইটো কথা পিছে তোমাৰ নামটো মোৰ নাম দীপেন কাকতি আৰু তোমাৰ নামটো মমতা শইকীয়া তোমাৰ দেউতাৰ নাম ৰঞ্জিত শইকীয়া তোমাৰ দেউতা এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক আৰু তুমি এতিয়া টিউশ্যনৰ পৰা আহিছা আৰু ইয়াৰ পৰা গৈ গাঁৱৰ সৰু ল'ৰা ছোৱালীক ডান্স শিকাবা নহয়নে বা তুমি দেখোন মোৰ ফুল বায়'ডাটাখনেই কালেক্ট কৰিছা ভাল পোৱা মানুহজনীৰ বিষয়েতো জানিবই লাগিব এয়াই নহয় আৰু বহুত কথা জানো তোমাৰ কাৰণ মই তোমাক অন্তৰৰ পৰা ভাল পাওঁ তোমাৰ কাৰণে মই সকলো কৰিব পাৰোঁ তোমাৰ কাৰণে মই সমস্ত পৃথিৱীৰ সুখ কাঢ়ি তোমাৰ চৰণত ৰাখি দিব পাৰোঁ কোৱা মোক ভাল পাবানে বুদ্ধু কৰোবাৰ ইমান দিনে মোৰ চকুত চাই তুমি বুজি নাপালা মই তোমাক বহুত ভাল পাওঁ সঁচা সঁচা মিঠা মিঠা লগাই মধুৰ লগনতে সুদি এটি সুৰ হৈ কৰিহি কানে কানে মোৰ হেনো প্ৰেম হ'ল অজানিতে মনে মনে অজানিতে মনে মনে মাইকেলে তোক পইচা দিব নাই তেনেকৈ নকবি লাগিলে মই তাৰ ভৰিত পৰি যাম কিন্তু মই টকা ল'বই লাগিব নহ'লে সিহঁতে মোক চেছ কৰি দিব যোৱাৰ টকাখিনি মই দিবই লাগিব ব'ল 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 এইখন কেনেকৈ খুলিছে ব'ল তই যেনেকৈ নহ'লেও তই পইচাখিনি ল'বি নহ'লে তই মই মেনেজ কৰিম মই বুজাম নহ'লে মইতো চেজেই তই মাত তই আগতে মাত তই মাজে তোক পইচা জৰুৰী তই আগত মাত এক কাম কৰোঁ আমি দুয়োজনে একেলগে মাতোঁ ঠিক আছে এই দাদা মাইকেল দা এই মাইকেল দা এই তই মাত দাদা মাইকেল দা মানুহ আহিছে মানুহ তহঁত এনে মোৰ কাষলৈ নাহ নিশ্চয় কিবা কাৰণ আছে ক কিয় আহিলি প্ৰবাল দেখিছা এইজনেই আমাৰ গাঁৱৰ প্ৰকৃত মুৰব্বী গাঁৱৰ সদস্যৰ প্ৰব্লেম নকওঁতেই বুজি পায় দেখিছা হয় দাদা মোক এটা হেল্প লাগিছে আপুনি মোক 10,000 টকা এটা দিব পাৰিব নেকি পাৰিম কিয় নোৱাৰিম কিন্তু মোৰ এটা চৰ্ত আছে কি চৰ্ত দাদা মই 10,000 টকা দিম তই মোক ঘূৰাই দিব নালাগে মাত্ৰ এৰাতিৰ বাবে মমতাক মোৰ কাষত থৈ যাবি হ'ব দাদা
মোক সম্ভালি কথা ক'ব। মই আপোনাৰ ওচৰত সুতত টকা বিচাৰি আহিছিলোঁ, মোৰ পত্নীক বিক্ৰী কৰিবলৈ নহয়। তেনেহ'লে মই টকা দিব নোৱাৰিম। নালাগে আপোনাৰ টকা। আৰু এটা কথা মনত ৰাখিব, আৰু দ্বিতীয়বাৰ যদি মমতাৰ ফালে বেয়া চকুৰে চাই নহয়, আপোনাৰ চকু খকটিয়াই উলিয়াই আনি মাৰ্বল গতি খেলিম। বল বল। ৰবি, শুনিতো যা, তোৰ কাৰণে এটা অফাৰ আছে। নালাগে আপোনাৰ অফাৰ। এবাৰ 10,000 নহয় 1 লাখ টকা দিম। তই গোটেই জীৱন বহি বহি মদ খাই থাকিব পাৰিবি। কি অফাৰ? তই তোৰ ছোৱালীজনী মোক বিক্ৰী কৰি দে বাছ। মই জানো তই তোৰ ছোৱালীজনী একেবাৰে ভাল নোপোৱা। কি ভাবি আছা দীপেন? এনেকুৱা অফাৰ আৰু দ্বিতীয়বাৰ নোপোৱা। ঠিক আছে, মোৰ কোনো আপত্তি নাই। দীপেন, তই পাগল হৈছ নেকি? টকাৰ কাৰণে তই নিজৰ ছোৱালীক বিক্ৰী কৰিবলৈ ওলাইছ? হা? তাই মোৰ বাবে কুলক্ষণী। তাইৰ লগত যোনে যি কৰক মোৰ কোনো আপত্তি নাই। মই তাইক ক্ষীণ কৰোঁ, ক্ষীণ। বুজিলি? তই কিন্তু কামটো ভাল কৰিব যোৱা নাই। মই জানো মই ভালে কৰিব গৈ আছোঁ নে বেয়া। মই যাওঁ। নাই নাই, মই কথাটো নবৌক জনাব লাগিব। আপোনালোকৰ দীপেন আপোনালোকৰ ছোৱালীজনীক বিক্ৰী কৰিবলৈ গৈ আছে কাবুৰহাৰ ল'ৰাৰ লগত 1 লাখ টকাত। সেইবোৰ কি কৈ আছে? নবৌ, দীপেনক বুজক, সি কামটো ভাল কৰিব যোৱা নাই। মই এতিয়া কি কৰোঁ? ভগৱান, মোক ক্ষমা কৰি দিবা। মই আজি এজনী ছোৱালী মূৰৰ পৰা দেউতাকৰ নামটো কাঢ়িব গৈ আছো, আৰু মই মোৰ নিজৰ হীৰৰ সেন্দুৰ মুচিবলৈ গৈ আছো। মোক ক্ষমা কৰি দিবা ভগৱান, ক্ষমা কৰি দিবা। আজি তোৰ কাৰণে মোৰ ভাল দিন আহিব, বুজিলি? আজি তোৰ কাৰণে মই সকলো দিনৰ পৰা মুক্ত হৈ যাম। তোৰ কাৰণে। এইবোৰ কি? এইজন সন্তান অকল তোমাৰ নহয়, মোৰো। আৰু আজি তাইক ৰক্ষা কৰাৰ দায়িত্ব মোৰ। আৰু আজি মই তোমাক কাটি মই মোৰ হীৰৰ সেন্দুৰ মুচি পেলাম। মোক ক্ষমা কৰি দিবা। তুমি ফোনটি কৰিলা। মাজনী, আজিৰ পৰা মই তোমাৰ মা দেউতা সকলো। বলাই দিয়া। সময় বৰ নিষ্ঠুৰ। সময়ৰ নিৰ্দয়তাক আপুনি আপোন মানুহবোৰক দুখ নিদিব। সময়ে এদিন আপোনাৰ জীৱনলৈ অমানিশা মাতি আনিছে, আৰু সেই সময়ে আপোনাৰ জীৱনলৈ পোহৰৰ চানিকিৰে উজ্জ্বল কৰিব। সেয়েহে সময়ক দুখ দিয়ক, আপোন মানুহবোৰক নহয়। আজি সময়ৰ কাৰণে মমতাই নিজৰ শিৰৰ সেন্দুৰ মচিবলৈ কুণ্ঠাবোধ নকৰিলে। ধৈৰ্য ধৰক, সময়ৰ কাম সময়ত হ'ব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। যদিহে আপোনালোকে আমাৰ এই শ্বৰ্ট ফিল্মখন চাই ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক বহুত উৎসাহ দিয়ে গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ